হৈছে আৰু কিমান 28 নং গোসাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো ভিচিডিচিৰ এই ধৰণে UPPLৰ মনোনীত প্ৰাৰ্থী বিজেপি এজিপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জিৰণ বসুমতাৰী ডাঙৰীয়াৰ সমৰ্থনত এই ধৰণে আমাৰ মহিলাসকলে আইমাতৃসকলে UPPL বিজেপিৰ মহিলাসকল আৰু আমাৰ শুভাকাংক্ষী যিসকল মহিলা আছে তেওঁলোকে ওলাই আহি প্ৰতিটো ভিচিডিচিত এই ধৰণে মহিলাসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এই ধৰণে আমাৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থী জিৰণ বসুমতাৰী ডাঙৰীয়াই হৈ প্ৰচাৰ চলাইছে আৰু ইতিমধ্যে যি ধৰণে আমি সঁহাৰি পাব লাগে তাতকৈ অধিক আমি সঁহাৰি অৰ্থাৎ ব্যাপক সঁহাৰি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই ৰেলীবিলাকত সকলোৱে ঘৰৰ পৰা ওলাই আহি আমাক সহযোগিতা কৰিছে আৰু এটা পৰিৱেশ নিৰ্মাণ হৈছে আৰু 28 নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টি UPPL আৰু এজিপিৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থী জিৰণ বসুমতাৰী ডাঙৰীয়াৰ ইতিমধ্যে জয় নিশ্চিত হৈছে, তাত কোনো সন্দেহ আজি তাৰিখত নাই। এই গোটেই কথাবিলাক আপোনালোকে নিজে দেখিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সভাটো আপোনাৰ হাজাৰ হাজাৰ মানুহে ভিৰ কৰিছে। অহা পৰহি অৰ্থাৎ 27 তাৰিখে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও এই জমদুৱাৰ মণ্ডলতে বা আমাৰ বালাগাঁও যি ভিচিডিচি এই ভিচিডিচিৰ অংশগ্ৰহণ কৰিব, বৃহৎ মানে বিশাল আমাৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। গতিকে মই ভাবোঁ এই মহিলাসকলৰ এই যি ৰেলী আছে এই ৰেলীয়ে আহি থকা সময়ত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীক জয় কৰি লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। আমি দেখা পাইছোঁ মানে বহুত কিবা যেনে কংগ্ৰেছ যিমান পাৰ্টি আছে বহুজনে মানে বহুত কিবা প্ৰচাৰ চলিছে। কাৰ লগত এনেই কিবা বিজেপি আৰু কিবা কেন্দ্ৰীয়ৰ লগত নাই, এতিয়া এনেকুৱা আছে যে 28 নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে। ইয়াত আপোনাৰ আদিবাসীৰ পৰা আপোনাৰ বড়ো, চাওতালী বিভিন্ন ধৰণৰ ধৰ্মাৱলম্বী ৰাইজ আছে। এটা কথা নিশ্চিত আছে যে যোৱা সময়বিলাকতকৈ 28 নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টিৰ মানুহ এতিয়া বুদ্ধিও গৈছে, মানুহে বুজা হ'ল আৰু সেইকাৰণে সিদ্ধান্ত লৈছে যে আমি আমাৰ ভোট বেলেগ পাৰ্টীক দি বেয়া নকৰোঁ, আমাৰ ভোট বিজেপিৰ লগত থকা UPPLৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীকে দিম। কাৰণ কিয় কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰ চৰকাৰ, ৰাজ্যত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ আৰু BTRতো আমাৰ BTCটো আমাৰ BTRতো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিজেপি UPPLৰ চৰকাৰ চলি আছে। গতিকে তেওঁলোকে এতিয়া আৰু ভোটবিলাক বেয়া নকৰে, জিৰণ বসুমতাৰী ডাঙৰীয়াকে ভোট দি জয় কৰাই এই সমষ্টি অৱহেলিত এই গোসাইগাঁও বিধানসভা সমষ্টিটোক উন্নয়নৰ দিশত লৈ যোৱাৰ কাৰণে ৰাইজে ইতিমধ্যে মাৰ বান্ধি থিয় দিছে আৰু আমাৰ পক্ষত থাকি ওলাই আহিছে। মানে ৰাইজে চৰকাৰৰ লগত থাকিব, নিশ্চিতভাৱে চৰকাৰৰ লগত থাকিব। কাৰণ ৰাইজে আজি গোসাইগাঁও বা কোকৰাঝাৰ জিলাত ৰাইজে এতিয়া উন্নয়ন আৰু শান্তি বিচাৰে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে BTCত BTRত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহযোগত ইতিমধ্যে শান্তি প্ৰতিষ্ঠা হৈছে। এই কথাবিলাক ৰাইজে আজি উপলব্ধি কৰিছে আৰু সকলোৱে যে এইখন চৰকাৰত থাকিলেহে আমি শান্তিত থাকিব পাৰিম, এই কথাটোত পতিয়ন গৈছে। ধন্যবাদ।